আজি মই আখৈ ভাজিম। নমস্কাৰ সকলোকে, পুনৰ এটি মোৰ মিনি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে, মোৰো ভাল। আখৈ ভাজিবৰ কাৰণে মই বৰা ধানখিনি ৰ'দত শুকুৱাই লৈছোঁ আৰু তাৰপিছতে এনেকৈ দুমুঠি মই কেৰাহীত দিছোঁ আৰু দুমুঠি দি কিনে মই এনে হেতাখনেদি অকণমান লৰাই দিছোঁ। আৰু হেতাখন আপোনালোকে ইগনৰ কৰিব, হেতাখন কাৰণ পিঠা পোৰা আছিল। জানে আপোনালোকে ভোগালী বিহু, আৰু আপোনালোকক মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালে দেই। তাৰপিছতে এনেকৈ আখৈখিনি অলপমান গৰম হোৱাৰ লগে লগে মানে ধানখিনি এটা মানে ফুটিব ধৰিছিলে। আৰু তেতিয়া মানে মই কি কৰিলোঁ, গাখীৰ এখনেদি অলপ টাইমৰ কাৰণে ঢাকি দিলোঁ। আৰু মই মাহঁতক এনেকৈ বনাই দেখিছিলোঁ, সেইকাৰণে মই বনালোঁ। আৰু এনেকৈ অলপমান টাইম খোৱাৰ পিছতে এনেকৈ ইমান ধুনীয়াকৈ ফুলি উঠিল। চাওকচোন আপোনালোকে কেনেকুৱা লাগিছে, মোৰ কিন্তু বহুত ভাল লাগিছে। আৰু আপোনালোকে এনেকৈ বনাই চাব পাৰে। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ বাই বাই, পুনৰ লগ পাম নেক্সট ভিডিঅ'ত।